সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন হ'ল ভিডিঅ' দিয়াই নাই, শ্বৰ্ট ভিডিঅ' কিবাকিবি দি আছিলোঁ। আজি এটা লং ভিডিঅ' বনাম বুলি ভাবিছোঁ। ঘৰতে আজি মই কিনো কৰোঁ তাকে আপোনালোকক অকণমান দেখাম ভিডিঅ'টো। ৰাতিপুৱা ভাত পানী বনাই আজৰি হৈ ল'ৰাক খুৱাই বৈ পঠালোঁ স্কুললৈ। তাৰপৰা মই এতিয়া আকৌ চাহ বনাবলৈ লৈছোঁ। কাম কৰি আছে মানুহ দুজনে। আৰু মই এফালে বস্তু এটা বনাই থৈছোঁ, চাবচোন দেই আপোনালোকে। মোৰ চাওকচোন, এল'ভেৰা, জবা ফুলৰ পাত এইখিনি পিচি মূৰত লগাম। এয়া কাৰেণ্টটো নাই, মিক্সিত থৈ দিছোঁ গোটাই। কাৰেণ্টটো আহিলে মাৰি ল'ম এইখিনি। কাম কৰি থকা মানুহকেইজনলৈ চাহ অকণ বনাই লওঁ। আপোনালোকে খোৱা বোৱা কৰিলে বাৰু? এতিয়া দুপৰীয়াই হৈ আছে। গাখীৰ চাহ অকণ বনাইছোঁ। গাখীৰ চাহ যিহেতু আমাৰ দিনটো খায়ে থকা হয়, সেইকাৰণে গাখীৰ চাহকে বনাইছোঁ সকলোৰে কাৰণে। আকৌ এবাৰ চাহ বনাই হৈ গ'ল। চাহকণ এতিয়া দি থৈ আহোঁ। আগফালে কাম কৰি আছে তেওঁলোকে। আলু যে আমাৰ আনিছিলোঁ, সেই আলু বাচি আছে। আলু খান্দিছিলোঁ, আলু আজি ৰ'দত দিছোঁ। চাব আপোনালোকে, এইয়া এইখিনি আৰু আছেই ৰ'দাবলৈ। এতিয়া এইখিনি ৰ'দাই বাচি ল'ম। এইকেইজন আমাৰ আলু খেতি কৰা মানুহকেইজন। এইফালে পৰেশ দা, এইফালে বৌ। চাহ খাই আছোঁ আমি এতিয়া চবে। তামোল কাৰেণ্টটো আহিলে মই এইখিনিতে মিক্সিত যে থৈ দিছিলোঁ জবা ফুলৰ পাতখিনি মই এতিয়া পিচি লওঁ। হৈ গ'ল পিছা। এইয়া চাওক, পূৰা গুড়ি কৰি ল'লোঁ। এতিয়া মূৰত সানি লওঁ। ভাল পোৱা বুলি না ভাল পাওঁ দেই। খাওঁ আৰু মানে পেলাই নিলোঁ এনেকৈ। আমাৰ ঘৰত তিতাকেৰেলা নিয়াই নহয়, ঘৰতো কৰাই নহয়। ভালকৈ কাটক। এই আমাৰ ঘৰত লগা তিতাকেৰেলা তিনিটা, চাৰিটা, পাঁচটা। কাহানিবা দেখিছিলোঁ এই গছ কেইজোপা। চুলিত ৰং লগাই থৈ দিছোঁ। এইফালে কেৰেলা কাটি ল'লোঁ। খুৰীয়ে কেৰেলা কাটি দিলে। এতিয়া কেৰেলা অকণ ভাজি ল'ম। ভাত বনোৱা হ'লেই, এতিয়া কেৰেলাকণ ভাজিলেই হ'ব। মই কেৰেলাকণ ভাজি লওঁ এতিয়া। ডিম দুটামান বইল কৰি আছোঁ। এইফালে চুলিত ৰং লগাই থৈছোঁ, শুকাইছে অকণমান শুকালে ধুই দিমগৈ। আপোনালোকেও লগাই চাবচোন। জবা ফুলৰ পাত, এল'ভেৰা আৰু দৈ গাখীৰ অকণমান দি দিছোঁ তাতে। কেৰেলা ভাজি বনাই আছোঁ। মোক কেলে নিদিলি? এইফালে আমাৰ ঘৰত পোৱালি এটা আছে, দেখাইছে দেই আপোনালোকে। আয়ুষ এইফালে বুটৰ চাটনি অকণ বনাব লৈছোঁ। এইফালে এয়া বুট, থেকেৰা, পিঁয়াজ অকণমান দি লৈছোঁ, জলকীয়া। এতিয়া মই চাটনিকণ পিচি লওঁ। এইফালে এয়া চাটনি পিচি হৈ গ'ল। ৰাতিপুৱা লৰালৰিকৈ বনাই মেলি ল'ৰাক আৰু দেউতাক আৰু ল'ৰাক খুৱাই সোনকালে পঠাই লওঁ। তাৰপিছত মই আকৌ আমাৰ কাৰণে আকৌ বনাওঁ। সেইকাৰণে এতিয়া আকৌ বনাই আছোঁ। সদায় মোৰ তেনেকুৱাই হয়, চবৰে চাগে তেনেকুৱাই হয়।
পৰিলে ৰাতিপুৱা লৰালৰি খাই কাৰণে সকলোবোৰ বনাব নোৱাৰোঁ আকৌ বনাওঁ পাছত সকলোৱে চাগে তেনেকুৱাই হয় কেৰেলা ভাজি হ'লে মোৰ ইফালে আলু ৰদাই থকা মানুহ ওচৰৰ পৰা আহি লওঁ এতিয়া আজি ৰ'দ দিছে কাৰণে চব কাপোৰ ধুইছোঁ ইফালে চাব হ'লে আমাৰ আলু ৰদাই আছে মানুহে এইয়া আলু মানুহকেইটা ক'ৰবাত ছাঁত বহি আছেগৈ এইখিনি চব এতিয়া বাছি বাছি বস্তাত ভৰাম আলু লাগিলে ক'ব দেই কাৰোবাক এইয়া এইফালে আলু মই ভাত বনাই হ'লে আলু লাগিমহি আৰু ভাত বনাই সকলোকে দি ল'ম তাৰপিছত মই আকৌ আলুত লাগিমহি অ' খুৰী কলৈ গ'লো মানুহজনী দেখা মানুহ স্কুলৰ পৰা আহি পালেহি এইয়া কাপোৰ খোলা তাক কাপোৰকেইটা খোলাই লওঁ মই এতিয়া তাৰপিছত ভাত খামগৈ আলু বইল কৰি খাইছোঁ এয়া এইফালে মানুহ দেখুৱাব নালাগে কোনে কিমান খাব পাৰে এইফালে এটা খোৱা নাই গুচাইহে আছে মই খাম ভাবিছে পইচা সৰহকৈ খাওঁ ইমান কষ্ট কৰিছে গুচাই দিয়া মানুহ আছে ন এফালে আলু সামৰোতে গধূলি হৈ গ'লগৈ এয়া গাড়ী আহিছে আলু নিবলৈ এই অৱস্থা বেচিবলৈ উলিয়াই থৈছোঁ আলুত লাগি থাকোঁতে গধূলিয়ে হ'লগৈ ভিডিঅ'টো সামৰিম বুলি সামৰাই নহ'লে এতিয়া মই দেহাক অকণমান পঢ়াই আছোঁ এইফালে ভাততো লাগি আছোঁ আলুত লাগি থকা আলহীকেইজনক ভাত খুৱাম বুলি ৰখাই থৈছোঁ এতিয়া তেওঁলোকে ভাত খাই যাব মই ভাতো বনাই আছোঁ এইফালে এয়া দেহাই পঢ়ি আছে ভিডিঅ'টো ইমানতে সামৰণি মাৰিম বুলি আহিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ